কালিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ কলেজ আহিছিলোঁ কলেজৰ পৰা আহিলোঁ এতিয়া আহি পেলাই এইফালে আহি আছোঁ আপোনালোকে অলৰেডি থাম্বনেইল চাই গম পালেই চাগে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আমাৰ দুয়োটাৰে একদম ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ হ'ব চ' সেইকাৰণে আমি মানি এক্সচেঞ্জৰ কাৰণে আজি গুৱাহাটীলৈ আহি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন সম্পূৰ্ণকৈ কৈ দিয়া মানি এক্সচেঞ্জ একচুৱেলি নগাঁৱতো হয় কিন্তু তাত মানে বেংকত কৰা হয়তো ৰেটটো অকণমান বেছি হয় আৰু আমাৰ যিহেতু গুৱাহাটীলৈ আহিবলগীয়া আছিলে সেইকাৰণে বোলো মানি এক্সচেঞ্জটো গুৱাহাটীতে কৰি যাওঁ নাই এতিয়া আমি যে গুৱাহাটী আহিছোঁ গাইজ তেনে মোক কিবা লৈ দিবানে নাই ফেঞ্চি নিবানে নাই কিয় আমি যে ফুৰিবলৈ গৈ আছোঁ ক'ত যাম এতিয়া নক'বা কিন্তু আমি যে ফুৰিব গৈ আছোঁ এতিয়া তুমি মোক কিবা কিবি ড্ৰেছ কেইটামানতো দিব লাগিব ন যেতিয়া আমি এতিয়া গুৱাহাটীলৈ আহিয়ে আছোঁ মোকতো কেইবাটাও ইমান দিন থাকিম গতিকে কেইবাটাওতো ড্ৰেছ লাগিব ড্ৰেছটো খুলি কিমানটা ড্ৰেছ আছে চাই ল'লে হ'ল ইমান নাই আছে নাই কাটি যাম তুমি নাতে মোক সদায় বেলেগ বেলেগ মানে লাগিব বুজি পাইছা নাই ছোৱালী মানুহ লাগে এতিয়া তোমালোকৰ ছোৱালী নহয় নহয় তুমি আচ্ছা যি হওক ছোৱালী হওক মোৰ মাইকী মানুহ হয়নে নহয় অঁ যি হওক মানে লাগে ন তোমাকতো দুটামান হ'লে হৈ যায় কিন্তু মোক নহ'ব লাগিব ন দিবানে নাই ল'ব লাগিব মোক দিবানে ঠিক আছে ঠিক আপোনালোকে ভিডিঅ' চাওক একদম মজা হ'ব চাওক ৱেডাৰটো আজি বিৰাট ধুনীয়া এইফালে চাওক ক'লা হৈ আহিছে আকৌ এইফালে বতৰটো ফৰকাল নাজানো আৰু ৰ'দেই দিব নে বৰষুণে দিব কিন্তু বহুত ভাল লাগিছে মই যিহেতু কলেজৰ পৰা বাহিৰে আহিছোঁ গতিকে এনেকৈ গুচি আহিলোঁ ভণ্টি এজনী থাকে গুৱাহাটীতে গতিকে তাই তাতে ড্ৰেছ চেঞ্জ কৰি ল'ম তাৰপিছত বজাৰ কৰিম আৰু আমি মানি এক্সচেঞ্জ কৰি ল'ম গতিকে ইয়াৰ পিছৰ ভিডিঅ'খিনি আপোনালোকে চাই থাকিব বহুত ধুনীয়া ভিডিঅ' হ'ব আমি প্ৰথমবাৰ দুয়োজনে একেলগে ইণ্টাৰনেশ্যনেল ট্ৰিপত গৈ আছোঁ খুব বেছি এক্সাইটেড আমি ভবাই আছোঁ মানে এনেকুৱা এটা হ'ব কেতিয়াবা আমি এনেকৈ যাব পাৰিম এতিয়া চাওক অলপ আগত একদম মানে বতৰটো ক'লা হৈ আহিছিলে এতিয়া ইমান ধুনীয়া বতৰটো ফৰকাল আচলতে বতৰটো ফৰকাল থাকিলে মনটো ভাল লাগি থাকে ইমান দিন হ'ল মানে সদায় বৰষুণ 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 ভাল নালাগে এতিয়া চাওক মজা লাগি আছে চাওকচোন এতিয়া বতৰটো কেনেকুৱা ক'লা হৈ আহিছে অলপ আগত মনটো ভাল লাগিছিলে বতৰটো ফৰকাল বুলি আৰু এতিয়া চাওক ডাৱৰীয়া হৈ গ'ল চাওঁ আগত গৈ গম পাম আৰু বৰষুণ নাই পৰা বাৰু এতিয়ালৈকে বেছি গৰম হ'লে আচলতে অশান্তিও লাগে বা এনেকৈ কাম থাকিলে ওলাই আহিবলৈ ভালো লাগে কিন্তু বৰষুণ পৰিলেও দিগদাৰী হয় চাওঁ কি হৈ থাকে আৰু চাওঁ কি হ'ল টোপনি লাগিছে তোমাৰ মই গাড়ী চলাম মোৰ কিন্তু টোপনি লাগিছে শুই থাকো গতিকে এতিয়া আমি গৈ থাকোঁ আপোনালোকৰ লগত লৈ যাওঁ গতিকে চাওকচোন কেনেকৈ মানি এক্সচেঞ্জ কৰিব পাৰি নগাঁৱতো পাৰি কিন্তু আমি গুৱাহাটীলৈ আহিছোঁ এটা বিশেষ মানে কাম আছিলে বেলেগ গতিকে আপোনালোকক জনাই থাকিম এতিয়া আমি আহি গুৱাহাটী পালোহি এতিয়া জয়ানগৰত আছোঁ তাৰপিছত ক'ত যাম এতিয়া আমি লাষ্ট গেট ন এতিয়া তাতে যাই লওঁ দেখুৱাই থাকিম আৰু চাওক আহিলে মোৰ চবতকৈ বেয়া পোৱা বস্তুতে হৈছে ট্ৰেফিক জাম এতিয়া চাওকচোন ধনী পাৰ হৈ আছোঁ আৰু ৰ'ব লাগিব এতিয়া আহি পালোহি অথবা বিচাৰি পোৱা নাই চাওকচোন সেইটো বিল্ডিং পালাহি নাই ফাইনেলি পাইছোঁ কাৰেঞ্চি ৰেটটো চাই লওঁ এতিয়া চাই লওঁ বজাৰৰ ক'ত ফাইনেলি এটা চেণ্ডেল খুলি যাব Nada. আৰু এতিয়া আমি বহি আছোঁ এইটো আমাৰ লাষ্ট হ'ল খ্ৰীষ্টান বস্তি পালোহি ইয়াৰ আগত লাষ্ট গেটত গৈছিলোঁ এটা অফিচত কিন্তু তাত আমি যিটো কাৰেঞ্চি বিচাৰি আছিলোঁ আচলতে সেইটো পোৱা নাছিলোঁ গতিকে ইয়াতে পাম বুলি ভাবিছোঁ আৰু এতিয়া দাদাজনৰ লগত কথা পাতি আছে ভইচটো মই মিউট কৰি দিলোঁ কাৰণ সেইখিনি সময়ত কিবা হুলস্থুল হৈ আছিলে
কিন্তু কি ল'লো আমি কৈ দিয়া USD আৰু এইকেইটাই বাচি আছিলে তাৰপিছত অলপ দেৰি হোৱা হয় আমি নাপালোঁ হয় মানে সেইটো আছিলে ফিছ পইচা পাতি ল'লোঁ আৰু এতিয়া যাওঁ সঁচাকৈ খাওঁ খাই মেলি বজাৰ চজাৰ কৰিম এতিয়া একেবাৰে আপোনালোকক খোৱাৰ জেগাতহে লগ পাইছোঁ এইখন অৱশ্যে মই আগতে অহা নাছিলোঁ আজি প্ৰথম আহিছোঁ গতিকে চাওঁচোন কেনেকুৱা খানা হয় ইয়াৰ নামটো আছিলে T5 গতিকে ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ আমি খাবলৈ আহিলোঁ গোটেইকেইটা নামটো কি আছিলে এখন বহুত কম দাম চব ইয়াতে 50 থালি 50ৰ পৰা ষ্টাৰ্ট তাৰতো স্পেচিয়েল থালিটো 70 তাৰপাছত এইটো চাৰ্ভিচ ক্লিয়াৰ অধিক পাছত বগলী কলা ৰ'ব আচৰিত ধৰণৰ মেনুখন পাই গ'লো নহয় চাওকচোন কি লিখা হৈ আছে হাঁহেৰেও ৰাজি মাহেৰেও ৰাজি আৰু এইফালে আছে অধিক মাছত বগলী কণা এতিয়া খোৱাৰহে কথা আৰু এইফালে চাওঁতেতো আমাৰ খানা আহিয়ে গ'ল প্ৰিন্সিহঁতৰ মত আহি পালে ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ ইমান বেছি গৰম লাগিছে ন এতিয়া ফেঞ্চিলৈ যাম যিখিনি কাম কৰিবলৈ আহিছিলোঁ চব হৈ গ'ল খোৱা বোৱা হৈ গ'ল এতিয়া ড্ৰেছ চেঞ্জ কৰি লৈছোঁ বজাৰ কৰিবলৈ যাম কলেজৰ পৰা বাহিৰে আহিছোঁ ন সেইকাৰণে তেনেকৈ গুচি আহিলোঁ চব গৰম বেছি গতিকে চেঞ্জ কৰিলোঁ খালি আগত গৈ আছে আৰু আমাৰ দুজনী আজি চাওক টুইনিং কৰা নাছিলোঁ মই ঘৰৰ পৰা ড্ৰেছ লৈ আহিছিলোঁ যদি চান্স পাওঁ চেঞ্জ কৰি ল'ম তাৰপিছত এতিয়া সেয়া দুইজনী আহি আছোঁ মই ব্লেক পিন্ধি আছোঁ পেণ্ট ওপৰত এইটো ব্লু চাওক এইফালে চাই দে তাই মানে আজি ঘৰলৈ যাবগৈ আমাৰ লগত যাব এতিয়া প্ৰাঞ্জিত দা গাড়ী ৰখি আছে ৰৈছেকেইটা আমনি লাগিছে এতিয়া যাওঁ পালোহি ৰ'দ নাই যদি বহুত গৰম ৰৈ থাকি দোকানলৈ গৈছে এইকেইটা বস্তু ভৰাই লওঁ এইটো ভৰাই দিমনে এইটো নালাগে নেকি একো নাই নহয় পইচা বস্তু কোনে পাছত ল'ম যাওঁ এতিয়া ফেঞ্চি বেগটো ধৰাচোন অকণমান অঁতৰাই দিয়াচোন অঁতৰাই দিয়া ভয় পাওঁ এতিয়া ভাল লাগিছে গা চালি ফ্ৰেছ হৈ ল'লোঁ বেগটো বেছ ভাল এচিটো অকণমান বেছিকৈ দিয়া মই জানো বহুত গৰম লাগিছে মানে ঘামি গ'লোৱে ফেঞ্চি বজাৰৰ পৰা আহিলোঁ গাড়ী তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে ইমানেই বেছি ভিৰ ইমান গৰম ফোনটো উলিয়াবলৈ মোৰ সাহস নহ'ল আৰু যিমানখিনি বজাৰ কৰিম বুলি ভাবিছিলোঁ সিমানখিনি বজাৰ নহ'ল অলপ চলপ কৰিলোঁ আৰু এতিয়া ভাগৰুৱা সেইফালে ভৰিত বিষ বোলে ভৰি বিষাইছে ভৰি বিষাইছে এতিয়া যাওঁগৈ ন যোৱাৰ আগতে ভৰি বিষটো অলপ কমক নহ'বা কেনেকৈ ক্লাছ দিব চেনিটাইজাৰ আনিছে একদম ভাগৰ লাগি গৈছে মানে এতিয়া যাওঁ ভাগিনটো ইয়াত আছে চেনিটাইজাৰ কিমান দোকান তাক লগ কৰিম কৰি পেলাই তাৰপিছত যামগৈ আৰু এতিয়া অলৰেডি বহুত টাইম হৈ গ'ল বহুত গৰম এতিয়া আমি আহি পালোহি দেহাক লগ পালোহি আমাৰ কেনেকুৱা লাগিছে হোষ্টেলত থাকি খিনাইছে দেখোন কিয় টোপনি খতি হৈছে ৰাতিটো নাই হোৱা মই হেৰি কি কয় ডাইট কৰিছো এতিয়া খিনাই যাব হোষ্টেলত থাকিলে ডাইট নকৰিলে খিনাই যাব ডাইট কৰিছে বাকী কওক এতিয়া ক্লাছ কৰিছে নে সদায় কৰিছো এদিন মিছ কৰিছ নেকি নাই এদিনো মিছ কৰা নাই মিছা কথা কিয় ক মই সঁচা কথা কৈছো এদিনো মিছ কৰা নাই
অ এদিন পানী কিয় পানী বুলি তই জানছ মই তাৰপিছত সেই ট্ৰেছ বেগ লগাই পেলাই গৈছো জোতাত এইটো কি বস্তু এই তোমাৰ ট্ৰেছ বেগ এই ব্লেক হেৰিটো যে অ পঢ়াৰ প্ৰতি Oh, এনেকুৱাই ডেডিকেশ্যন হ'ব লাগে আমি এতিয়া আমি দেহাক হোষ্টেলত থ'বলৈ আহিলোঁ সেইটো হোষ্টেল আমি এতিয়া নাযাওঁ আৰু গৈছে সেইটো হোষ্টেল হৈছেনে থ'বলৈ গৈছে এতিয়া 7:30মান বাজিলে নিব 7:30মান বাজিলে গৈ পাওঁতে আমাৰ আজি 10মান বাজিব আৰু বৰষুণ বাহিৰত চালাগে নে কেনেকুৱা আহিম বাৰু আহিলে সোমাম দেহা যাও বাই 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 পঢ়িবি দেই কাইলৈ যাবি কাইলৈ কি ক'লে ঘৰলে জানো আগষ্টতহে যাম চাগে মই হ'ব দে যা হ'ব আমি যোনদিনাখন যে যাম যে ক'লে আগষ্টত আমি উভতি আহিম অ 1 তাৰিখে দেওবাৰ নহয় চেটাৰডে বিজি ধৰি 1 তাৰিখে কি বাৰ 21 তাৰিখে সি আমাক লগ কৰিব পাৰিব 21 তাৰিখে লগ কৰাটো বেলেগ 1 তাৰিখে যাব পাৰিব আগষ্টৰ 1 তাৰিখ আৰু যা বাই বাই তই অৰ্ডাৰ দি খাই দিবি কলেজ সদায় যাবি দেই আৰু যা এতিয়া আমি যাওঁ আৰু দেই ধুনীয়া ধুনীয়া যাওঁ বৰষুণ কমাই নাই বৰষুণ পৰিয়ে আছে খতম হৈ গ'ল এই পানী আছে তো কেনেকুৱা ক'বলৈ মিঠা পৰা এটা জখলা কেনেকুৱা ভালনে ভাল গাখীৰ যে কাপোৰ ধুনীয়া মেইন কথা হ'ল কি জানা এটা বন্ধ কৰিব হৈছে 10টা বাজিব ধেৰ সময় হ'ল এতিয়া 10টা বাজিব হ'ল আমি তাৰপৰা ওলাওঁতে দেৰি হ'ল ন ওলাওঁতে দেৰি হ'ল মানে হেৰি বহুত বেছি ট্ৰেফিক পালোঁ আজি সেইকাৰণে এতিয়া দেৰি হ'ল এতিয়া 10টা বজাত চাহ খাইছোঁহে চাহ খাবলৈ সিতা যাবলৈ সোমালোঁ সেইখন চাহ মজাকৈ খালোঁ এতিয়া খাই কৈ 10টা বাজিবৰে হ'ল দেৰি হৈ গ'ল আৰু গুৱাহাটীতে মানে আমাৰ ইমানেই দেৰি হৈ গ'ল ইমান ট্ৰেফিক পালোঁ ন আমি তাৰপৰা 5টা বজাতে ওলালোঁ হ'লেও মানে বহুত বেছি ট্ৰেফিক হোৱাৰ কাৰণে এতিয়া আহোঁতে এইখিনি জাগিৰোড পাওঁতে এতিয়া 10টা বাজিব হ'ল চব মূৰটো বিষাই গৈছিলে সেইকাৰণে চাহ অকণ খাই ল'লোঁ এতিয়া যাওঁ আৰু ঘৰলৈ আহি আছে আগে আগে এঘণ্টা এতিয়া সেই নগাঁও পালোহি বহুত দেৰি হৈ গ'ল গতিকে ভাবিছোঁ খাবলৈ কিবা এটা লৈ যাওঁ মোৰ ইমান ভোক নাই কিবা এটা লৈ যাওঁ তাৰপিছত গৈ পেলাই ক'বা বহুত বেছি ভাগৰ লাগিছে তেওঁ গৈছে তাৰপৰা খানা আনিব তাৰপিছত প্ৰিন্সিক নামাম সেইজনী ইয়াত আছে আমাৰ এজনী মানে আজি পূৰা চিম হৈ গ'ল পৰা মিলি গ'ল মানে বেছ ইমানেই বেছি ভাগৰ লাগিছে ন কথা কওঁ মানে লেপটপ সকলো দেৰিকৈ ঘৰগৈ লগ পাইছোঁ আনিলা ৰুমালী ৰুটি আৰু চিকেন গ্ৰেভি খাব লাগিব ৰুমালী ৰুটি আমি খাইছোঁ এতিয়া বিৰিয়ানী আনিছে নেকি ন বহুত কোমল ন বহুত খাওঁ ধুনীয়াকৈ বনায় এদিন 11:30 12টা বজাতো আহিছোঁ এদিন খাবলৈ পূৰা গৰম হৈ আছে গৈ থাকোঁ 2 মিনিটো নালাগিল দেখিছা নাই চিনাকি আৰু নেক্সট বহুত ধুনীয়া ভিডিঅ' আহি আছে গতিকে আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব